বাধ্য কৰা কোনে কৈ থাকিব সেইবিলাক সকলোৱে টোল গেট দিব লাগে গম পাই নাপায় এতিয়া বিজেপি কংগ্ৰেছ এজিপি ইউপিপিএল বুলি কোনো নাই আৰু সেই ক্ষেত্ৰত আমাৰ যুৱ মৰ্চা যিজন মানে বন্ধুই কৈছে তেওঁ বোধহয় ভালকৈ বুজি পোৱা নাই কথাটো যে পাৰ্টি বুলিতো এইটো কোনো নাই নহয় আমি নাগৰিক হিচাপে আমি যি প্ৰিভিলেজ এনজয় কৰিছোঁ তাৰ পৰা হয়তো কৰ কাটাল দিছে সেই টোল গেট টোলটোতো ৰাস্তাৰে যোৱাত কোনো পাৰ্টি বুলি নাথাকে যুৱ মৰ্চাৰ মানে আমাৰ বন্ধুজনে কি কৈছে মই নাজানিম এই কথাটো এটা ৰাস্তাটো খুবেই বেয়া হৈছে আজিও মই এই কথাটো কমিশ্যনাৰ ডাঙৰীয়াৰ লগত চৰ্চা কৰি আছোঁ ইতিমধ্যে কিবা টেকনিকেল কাৰণত তেওঁলোকে কেইদিনমান স্থগিত ৰাখিব লাগিছিল এতিয়া যিহেতু CRFৰ পইচাটো চেংচন হ'ল তাৰমানে আগত যিমান টকা ধৰা আছিলে সেই সংখ্যাটো নাতেই ৰাস্তাটোৰ কাৰণে পৰৱৰ্তী সময়ত আমি চেণ্ট্ৰেল ফাণ্ড ৰোড ফাণ্ডৰ কাৰণে এপ্লাই কৰা হৈছিলে আৰু মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ তেখেতে অনুমোদন দিছে প্ৰায় 95 কোটি টকা আমাৰ যিটো আশাৰ ৰাস্তা আছিলে নিশ্চিতভাৱে কিছুদিন পিছতেই তাৰ পূৰ্ণদমে কাম আৰম্ভ হ'ব আৰু এই অঞ্চলৰ ৰাইজ নহয় সমগ্ৰ বাহাটা চালিৰ পৰা ৰামগাঁও কয় নেকি নাওকাটা সংযোগী পথছোৱা সুন্দৰ হৈ পৰিব আৰু ৰাইজ সুন্দৰভাৱে যাতায়াত কৰিবলৈ সক্ষম হ'ব ইয়াৰ লগতে যিখন ফ্লাইঅভাৰৰ কথা আছে ফ্লাইঅভাৰ ইতিমধ্যে DPR প্ৰস্তুত হৈছে আমাৰ ৰেলৰ পৰা NOC পাইছোঁ PWD DPR বনাই আছে DPR বনাৰ পিছত DPRটো যেতিয়া একচেপ্ট হ'ব তাৰ পৰৱৰ্তী সময়ত টেণ্ডাৰ কল কৰিব ৰাজ্যসভাত যেহেতু মন্ত্ৰীৰ ৰদবদল কথাটো ওলাইছিল লগতে চব ইতিমধ্যে ৰাজ্যসভাৰ নিৰ্বাচন দেৰি আছে আৰু বিধানসভা 5খনকৈ বিধানসভাৰ আসন খালী হ'ল দুই এজন সন্মানীয় বিধায়কে ৰিজাইন কৰা নাই আজিকালিৰ ভিতৰত তেওঁলোকে ৰিজাইন কৰিব যিহেতু আজিকালি 14 দিনৰ ভিতৰত সন্মানৰ বিধায়কসকল দুটা পদত নিৰ্বাচিত হ'লে ৰিজাইন কৰিব লাগে সেই নিমিত্তে 18 তাৰিখৰ আগত 5জন বিধায়কে নিশ্চয় বিধানসভাৰ পৰা পদত্যাগ কৰিব যিহেতু তেখেতসকল সাংসদ হ'ল তাৰ পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ কাৰণে দিন ঠিক কৰিব আৰু ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠী আমি প্ৰস্তুত হৈছোঁ উপ নিৰ্বাচনৰ বাবে সভাপতি পদলৈ ৰাজ্যিক বিজেপিৰ এটা এতিয়ালৈকে একো হোৱা নাই এইবিলাক আমাৰ সংগঠন নিৰ্বাচন হ'বলৈ গৈ আছে যেতিয়া সংগঠন নিৰ্বাচন হ'ব তেতিয়া সকলো হ'ব গুৰেশ্বৰৰ